Hey guys, welcome back to my YouTube channel. তো আজি বহুত দিনৰ আজি ওলাই আহিছোঁ বডি নহা নাছিলোঁ অলপ ৰেষ্ট ল'লোঁ তো আজি এটা ভিডিঅ' দিম বুলি ভাবিছোঁ তো অলপ ইয়াতে ৰ'লোহি ঘৰৰ পৰা ওলাই আহিলোঁ তো ওলাই আহি আৰু ৰৈছোঁ এতিয়া যাম আৰু ইফালে আছে মোৰ বসন্তী ৰৈ ইফালে তো যাওঁ এতিয়া ভিডিঅ'টো চলি আছে তো গাইজ এতিয়া ওলাইছোঁ আমি বৰ্তমান বৰিগাঁও তিনিআলি তো আজি লেফ্ট সাইডত যাম ইফালে বহুত দিন যোৱা নাই লেফ্ট সাইডত কোন আছিল অঁ বহুত দিন ভিডিঅ' দিয়া নাছিলোঁ তো আজি ভাবিলোঁ যাওঁ এপাক সৰু সুৰাকৈ এটা ভিডিঅ' বনাই দিওঁ সেইবুলি আহিলোঁ দিৱালী খতম হ'ল আৰু ন বাইকৰ ছাৰ্ভিচিঙো কৰিব হৈছে আৰু বৰ্তমান 7558 मतलब 7.5K किलोमीटर चलिले एतियाলৈকে 1 ইয়াৰ হোৱাই নাই বাইকৰ নৱেম্বৰ 30 1 ইয়াৰ হ'ব নৱেম্বৰ 30 1 ইয়াৰ লাষ্ট ইয়াৰ লৈছিলোঁ কাৰ ৱাছ নিউ বনালে এইটো এটা পিয়াজো মাৰুতি মটৰ্ছ আশা কৰোঁ ভিডিঅ'টো চাই ভাল পাব আপোনালোকে অলপ ছাপোৰ্ট কৰিব যিহেতু ইউটিউবত নতুন আছোঁ মই আপোনালোকৰ ছাপোৰ্টৰে প্ৰয়োজন আৰু মোৰ তো ফুলেঙি পাইছোঁহি অলপ আগত লগৰ এজনো লগ কৰিম মানে জইন কৰিম বুলি কৈছিলে তো তাত ৰখিয়ে কল কৰিব লাগিব সিও যাম কৈছে আৰু অলপ দূৰ ককিলা চাৰিআলি তাত তাৰ ঘৰ তাত গৈ কল কৰিম আৰু বহুত হাৱা দি আছে সোণোৱালী পথাৰ চাই ভাল পালে লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব লগৰ বন্ধু বান্ধৱীলৈ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব যাতে আগলৈ এনেকুৱা ভিডিঅ' বনাই আপোনালোকক দেখাই থাকিব পাৰোঁ তো ইয়াতে লগৰটোক কল কৰিম সি যাম কৈছিলে ইয়াতে ৰখো নেকি এই চাট ৰখো অঁ তো গাইজ লগৰটো কল কৰিলোঁ যে তাৰপিছত সি এতিয়া যোৱা নহ'ল মানে তাৰ বাইকটো পামচাৰ হ'ল তো ইয়াত ওচৰত গেৰেজ একটা আছিল সেইটো এতিয়া বন্ধ হৈ আছে তো বোলো নালাগে আৰু আমি যাওঁ তেনেকুৱাকৈ গুচি আহিলোঁ আৰু নেক্সট ডে ওলাম কৈছে তো নেক্সট ডে যাম একেলগে इसे क्या हो गया टायर पंचर মাজতে বহুত দিন ভিডিঅ' দিয়া নাছিলোঁ মানে মেইনকৈ মোৰ মাইকৰ এডাপ্টৰটো নাছিল মাইকৰ এডাপ্টৰটো মই ক'তো পোৱা নাছিলোঁ এমেজনত চাইছোঁ তাত নাই আছে মানে গহপুৰত নাহে তেতিয়া এভেইলেবল নাছিল ফ্লিপকাৰ্টত নাছিল তো গুৱাহাটীতো বিচাৰি আছিলোঁ তাতো পোৱা নাছিলোঁ আউট অফ ষ্টকতে আছিল চব তো সেইদিনা পালোঁ যে বুকিং কৰিলোঁ তেতিয়া তো এতিয়া আনিলোঁ আনি ছেট আপ কৰাই এতিয়া ইউজ কৰিছোঁ আৰু মানে উইদাউট মাইক এডাপ্টৰত GoPro তো মাইক লগাবতো নোৱাৰিয়ে
তো সেইকাৰণে অলপ দিন ৰৈ দিলোঁ আৰু উপায়টো নাই, নহ'লে নিজৰ ভইচটো ভালকৈ নাহিলে ভিডিঅ' ইমান ভাল নহয়। পিছত ভইচ অভাৰ কৰিবলৈ ইমান হেৰি নিমিলে, তো মানে যেতিয়া গৈ থকা যিটো সময়ত যেনেকুৱা কথা ওলায় তেতিয়া পিছত তেনেকুৱা মুডটো হৈ নাথাকে। তো ৰৈ দিলোঁ, এতিয়াৰ পৰা কৰিম আৰু ডেইলি ব্লগ। কেতিয়াবা প্ৰব্লেম হ'ব পাৰে, নোযোৱা মানে প্ৰব্লেম হৈ গ'লে নাযাব পাৰোঁ, তো 2-এদিন গেপছ থাকিব মাজত, তেনেকৈ আহি থাকিব আৰু ভিডিঅ'। এতিয়া এইটো চেংমৰা মানে ডুবিয়া পাইছোঁ। আৰু তো গৈ ক'ৰবাত ৰখি কিবা এটা খাই ল'ব লাগিব। তো ৰাতিপুৱা আজি খোৱাও সোনকাল হ'ল, তো অলপ কিবা এটা খাই যাম আৰু। ৰাস্তা মজা হ'ল এতিয়া, সেইফালেতো মোৰতো এনফিল্ড হয়, ইমান এটা নদৌৰে। স্পৰ্টছ বাইক হ'লেতো বিন্দাছ যাব পাৰি। তো এনফিল্ডটো কি আৰু, এনফিল্ডৰ এটা বেলেগকৈ শ্ব' আছে, তো স্পৰ্টছ বাইকৰ লগততো নিমিলেই বাৰু। এনফিল্ডৰ 80য়ে বেষ্ট আৰু, যিটো জোখত গৈ ভাল লাগে। ঠাণ্ডা আহিল আৰু পূৰা। কালি ৰাতি 10টা মানে কালী পূজা চাব গৈছিলোঁ, ৰাতি আহোঁতে বহুত ঠাণ্ডা পালোঁ একদম। পূৰা কাপোৰ লৈ শুই আছোঁ আৰু গোটেই ৰাতি, ইমান ঠাণ্ডা লাগিল। তো ৰাতিটো ঠাণ্ডা দিয়ে, বাইকত বহুত ঠাণ্ডা, বাইক লৈ গ'লোঁ। বেছি দেৰি নকৰিলোঁ বাৰু, 10:30 ঘৰ সোমাই গ'লোহি। তাৰো দেৰি থকা হ'লতো আৰু ঠাণ্ডা লাগিল হয়। নৱেম্বৰৰ লাষ্ট মানত এটা ট্ৰিপ আছে, অলপ দূৰ প্লেনিঙে, তো তেতিয়া যাম। সেইটো একটা ভাল ভিডিঅ' বনাম বাৰু আপোনালোকলৈ। তেতিয়া ক'ম, আজি নকওঁ আজি ক'ত যাম। তো যোনদিনা যাম তাৰ 2-এদিন আগত ক'ম আৰু। দাদা মানে মোৰ দাদাৰ লগৰ কেইজনমান যাব, তেওঁলোকৰ লগতে মই জইন কৰি যাম ভাবিছোঁ। মানে সেইটো জেগাত মই যোৱা নাই আজিলৈকে, সৰুৰ পৰা যোৱা নাই, তো যাম, গৈ আহিম, এটা ব্লগো হ'ব। তো গাইজ পেট্ৰল ভৰালোঁ অলপমান, তো এতিয়া আকৌ ওলাইছোঁ এইফালে, ফিৰছে অলপ দূৰ যাম আৰু। আজি ভাইটিকা না, ভাইটিকা আছে, তো কলেজ আজি অফ আছিল। কলেজ আমাৰতো অফেই বাৰু, আমাৰ মেইনকৈ মঙলবাৰ, বুধবাৰ আৰু শুকুৰবাৰ সেইকেইদিন খোলা, 3 দিন, বাকীটো অফ আছে আমাৰ। তো কালি পৰহি কলেজ যাব লাগিব, এক্সামো পাতিম কৈছিল সিদিনা, তো কেতিয়া হয় এক্সাম, অলপ তাত পঢ়িবলৈও আছে, পঢ়ি মেলি এক্সাম দিম আৰু বাছ। ক্লাছ টেষ্ট সৰু সুৰা এক্সাম, একো নাই বাৰু। তো গাইজ এতিয়া মানে আজি ঘৰৰ পৰা এতিয়া কল আহিল যে ঘূৰিব লাগিব, তো আৰু আগত যোৱা নহ'ব, তো ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ আৰু আজি। ঘৰৰ পৰা দেউতাই কল কৰিলে যে বেলেগ এটা ছাইডত যাব লাগে ইমাৰ্জেঞ্চি, তো আজিলৈ ইমানতে ভিডিঅ'টো সামৰণি দিলোঁ আৰু। তো ভিডিঅ'টো চাই ভাল পালে লাইক কৰিব, শ্বেয়াৰ কৰিব বন্ধুসকললৈ, কমেণ্ট কৰি জনাব যে কেনেকুৱা পালে ভিডিঅ'টো, আৰু লগতে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব চেনেলটো যদি নতুন আহিছে, আৰু ছাপোৰ্ট কৰিব সকলোৱে যে যাতে আগুৱাই যাওঁ আৰু।